নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ' লৈ আজি মই ব্লগটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ বাইদেউ আছে বাইদেউ মোক এতিয়া থ'ব যাব গাড়ী ওচৰলৈ ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে লাইক কমেণ্ট কৰি দিব এতিয়া গাড়ীত বহিলোঁ গাড়ী ষ্টাৰ্টো কৰিলোঁ এতিয়া ব'লক গৈ থাকোঁ তেনেহ'লে লংডিং যাম আলকেটালৈ ৰাস্তাৰ কাম চলি আছে লংডিঙত সেইকাৰণে আলকেটা যাব ইয়াকে লৈ গৈ থাকিম আৰু চাই থাকক ভিডিঅ'টো এতিয়া আমাৰ ইয়াত খানা বনোৱা হৈছে খানাটো বনাই মেলি লওঁ তাৰপিছত গৈ থাকিম চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাম পাহাৰৰ গোটেই সম্পূৰ্ণ দৃশ্যখিনি এতিয়া পাহাৰৰ মাজত অৱস্থা ৰুগে পোৱা নি পাহাৰৰ মাজত এনে বিশালৰ ফিল্ডটো কেনেকুৱা পাহাৰ মাজত মজা টিপ টপ ফিল্ড এনেকুৱা ফিল্ড লাইফত ল'ব লাগে আপোনাৰ ফিল্ডটো কেনেকুৱা আজিতো বেছি আপোনাৰ ফিল্ডটো কেনেকুৱা এই পাহাৰ মাজত ফিল্ডৰ কথা কি ক'ম আৰু সন্তোষ লাগিছে এইবোৰে আমাৰ মালিকৰ ফিল্ডটো কেনেকুৱা পাহাৰ মাজত মুতি আছিলে এতিয়া আমাক দেখিবলৈ পাইছে লংডিং পাহাৰৰ মাজত এইফালে ইয়াৰ গাড়ী লাইন পাহাৰ ৰখি ৰখি যাব লাগেতো আপত মানে হেৰি হৈ যায় যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।